চোৱা অনুৰাগ, মই কথাবোৰ বেকা বেকিকৈ কোৱা মানুহ নহয়। মই পোনপটীয়াকৈ কৈ ভাল পাওঁ। তুমি লিজাক যে ভাল পোৱা, টাইম পাছৰ কাৰণে ভাল পাই আছা নে বিয়া পাতিবৰ কাৰণে ভাল পাই আছা? মানে খুৰী, আপুনি আকৌ ঘপককৈ এইটো কথা কিয় সুধিলে? মই লিজাক সঁচাকৈয়ে ভাল পাওঁ, আৰু টাইম পাছৰ কাৰণে নহয়, নিজৰ পত্নী কৰিম বুলিয়ে ভাল পাই আছোঁ। বেয়া নাপাবা, তোমাক আমি সন্দেহ কৰা নাই। এইকেইদিন তুমি আমাৰ ঘৰলৈ আহিছা, লিজাক লগ কৰিছা, তোমাক মই লগ পাইছোঁ, গতিকে তোমাৰ ওপৰত মোৰ এইকণ বিশ্বাস আছে। মই সোধাৰ কাৰণটো অকণমান বেলেগ। চোৱা অনুৰাগ, তুমি লিজাক বিয়া পাতিম বুলি ভাবিছা যেতিয়া আজি নহয়তো কাইলৈ বিয়া পাতিবই লাগিব। গতিকে মই বিচাৰোঁ তুমি অহা সপ্তাহৰ ভিতৰতেই লিজাক নিজৰ পত্নী কৰি লোৱা। কিন্তু খুৰী, ইমান সোনকালে আপুনি বিয়া পতাৰ কথা কিয় ক'লে? আচলতে মই এতিয়াই বিয়া পতাৰ কথা ভবাই নাই। কিয় অনুৰাগ, মোক বিয়া পাতি লোৱাৰ পাছত তোমাৰ কি প্ৰব্লেম হ'ব পাৰে? চোৱা, তুমি মই একেটা অফিচতে কাম কৰোঁ, বিয়াৰ পাছত তুমি মই একেটা ঘৰৰ পৰা একেলগে অহা যোৱা কৰিব পাৰিমচোন। লিজা, খুৰী, আপোনালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰকচোন। মোৰ ঘৰত মা দেউতা আছে, তেওঁলোকক নুসুধাকৈ লিজাক তেওঁলোকক লগ নকৰাকৈ মই কেনেকৈ লিজাক বিয়া পাতোঁ বাৰু? অনুৰাগ, মই লিজাক অকলেই ডাঙৰ দীঘল কৰিছোঁ। এই পৃথিৱীত তাইৰ বাহিৰে মোৰ আন কোনো নাই, আৰু মই এজন বিশ্বাসী মানুহৰ হাতত মোৰ ছোৱালীজনীক গতাব বিচাৰোঁ। তোমাক নকওঁ বুলি ভাবিছিলোঁ যদিও কৈ দিছোঁ। আচলতে অনুৰাগ, মোৰ হাতত আৰু বেছি সময় নাই। মোৰ দেহৰ ভিতৰত এটা বৰ বেয়া বেমাৰৰ বীজাণু আছে। মোৰ কেতিয়া কি হৈ যায় মই নিজেই গম নাপাওঁ। গতিকে মই জীয়াই থকা দিনতেই মোৰ ছোৱালীজনীৰ সংসাৰখন নিজ চকুৰে চাই যাব বিচাৰোঁ। তুমি মোৰ এই আশাটো পূৰ্ণ কৰি দিয়া। কি? লিজাই দেখোন মোক এই বিষয়ে একো কোৱা নাই। মায়ে ক'বলৈ মানা কৰিছিলে অনুৰাগ। তাই ঠিকেই কৈছে, তুমি তাইক ভুল নুবুজিবা। মই তাইক মানা কৰিছিলোঁ, ভাবিছিলোঁ মোৰ এই কথাটো গম পালে তুমি কিজানি লিজাক এৰি থৈ যাবা। অনুৰাগ, মোৰ মৃত্যুৰ পাছত এই ঘৰ সম্পত্তি সকলোখিনি মোৰ ছোৱালীৰ হ'ব। মোৰ ছোৱালীৰ মানেতো তোমাৰ। গতিকে যিমান পাৰা সিমান সোনকালে তুমি তাইক বিয়া কৰোৱা। আৰু তুমি বিয়াৰ কাৰণে মা দেউতাৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছা যেতিয়া লোৱা, কিন্তু সেইটো কাম তুমি তালৈ গৈ পেলাই নহয়, ফোনৰ যোগেৰে লোৱা। আৰু তালৈ যোৱাৰ মানেতো এটা ডাঙৰ খৰচেই হ'ব দিয়াচোন। অনুৰাগ, তুমি আগতে মোক বিয়া কৰি লোৱা, তাৰ দুদিনমানৰ পাছতেই ময়ো যাম তোমালোকৰ ঘৰলৈ। তোমাৰ মা দেউতাৰ আশীৰ্বাদ লৈ আহিমগৈ। তই কাৰ গৰ্ভত থিতাপি ললিহি অ' বাছা? তই মোৰ আৰু অনুৰাগৰ ভাল পোৱাৰ চিন আছিলি। ভাবিছিলোঁ অনুৰাগক মই যেতিয়া এই খবৰটো দিম সি খুব ভাল পাব, আৰু চেন্নাইৰ পৰা আহি লগালগ মোক বিয়া কৰাবহি। কিন্তু সেই কথা কোৱাৰ সি সুযোগ এৰি দিলে। তাৰ আগতেই সি মোক তাক এৰি দিয়াৰ কথাহে ক'লে। তই মোক মাফ কৰি দিবি কোন। হয়তো তোক মই এই পৃথিৱীখন দেখুৱাব নোৱাৰিম। তই অকণো চিন্তা নকৰিবি, তই অকণো ভয় নকৰিবি। তোক মই অকলে এই পৃথিৱীৰ পৰা চিৰবিদায় নিদিওঁ মোৰ সোণ। ময়ো তোৰ লগতে এই পৃথিৱীৰ পৰা একেবাৰে চিৰবিদায় ল'ম। তোৰ সৈতে মোৰ মৃত্যু হ'লে অনুৰাগে অলপ হ'লেও শাস্তি পাব। মই মোৰ মা দেউতাৰ মান সন্মান সকলোখিনি হেৰুৱাই পেলালোঁ, আৰু তেওঁলোকৰ চকুত চকু পানী মই সহ্য কৰি জীয়াই থাকিব নোৱাৰিম। মোৰ মৃত্যুৰ পাছত মা দেউতাহঁতে দুদিন কান্দিব। মই জানো মোৰ মৃত্যুৱে সিহঁতক এটা ডাঙৰ আঘাত দিব, কিন্তু সেই আঘাত সময়ৰ লগে লগে পূৰণ হৈ যাব। কিন্তু মই যদি তোৰ সৈতে এই পৃথিৱীত জীয়াই থাকিবলৈ হয়, তেতিয়াহ'লে মোৰ মা দেউতা প্ৰত্যেক দিনাই জীয়াই জীয়াই মৰি থাকিব লাগিব। সেইকাৰণে মই এই সিদ্ধান্ত ল'ব লাগিব বাছা। মই পাপ কাম কৰিলোঁ। অনুৰাগক বিশ্বাস কৰি তাৰ ওচৰত সকলোখিনি সঁপি দি মই মহা পাপ কৰিলোঁ, যাৰ শাস্তি মই পাবই লাগিব। ঐ তৃষ্ণা, কি হৈছে তোৰ? তই যে এই দিনপৰতে এনেকৈ বিচনাত পৰি আছ? নাই অ', কিবা গাটো ভাল লগা নাই, সেইকাৰণে বিচনাতে পৰি আছোঁ। তই কেতিয়া আহিলি? বেছি দিন নাই হোৱা। খুৰা খুৰীয়ে কৈছে তই হেনো অকল মন মাৰি পেলাই ভিতৰতে সোমাই থাক, বিচনাতে শুই কৰি থাক বোলে, বাহিৰলৈ ওলাইও নাযাওঁ, একো নাখাওঁ। কি হৈছে তোৰ? গাটো বেছিকৈ বেয়া নেকি? বেছি বেয়া যদি ব'ল ডক্টৰৰ ওচৰলৈকে লৈ যাওঁ। হেই নালাগে ডক্টৰৰ ওচৰলৈ নিব তই মোক। নহয় অ', এই কিবা গাটো জ্বৰ অকণমান লাগি আছে, সেইকাৰণে ওলাই কৰি যাবলৈ মন যোৱা নাই। তই কেলৈ আহিলি? অঁ, তই মানে খবৰটো এতিয়ালৈকে পোৱাই নাই? নাই পোৱা। কি খবৰ? এনি টাইম ভিতৰতে এনেকৈ সোমাই থাকিলে ক'ত তই গাঁৱৰ খবৰবোৰ পাবি? অনুৰাগ আহিছে ঘৰলৈ। কি? তই সঁচাই কৈছনে বিকাশ? সঁচাই অনুৰাগ ঘৰলৈ আহিছে? অঁ, সঁচাকৈ কৈছোঁ। কিন্তু তই আৰু একো কথা নকবি বিকাশ, কাৰণ তোৰ কথা শুনি থাকিবলৈ মোৰ ওচৰত এতিয়া সময় নাই। মই এতিয়াই গৈ অনুৰাগক লগ কৰিবগৈ লাগিব। মই জানিছিলোঁ সি মোক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। সি মোৰ ওচৰলৈ আহিবই। সি মোৰ কথা, মোৰ মনৰ ভিতৰত চলি থকা কথা গম পাই যাবই। দেখিলিনে? হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোৰ মনৰ প্ৰাৰ্থনা শুনিলা। মই যাওঁ দেই, তই কি কৰ কৰ কিন্তু। তৃষ্ণা, তই মোৰ কথাটো শুনি লচোন। হে ভগৱান, মই এতিয়া কি কৰোঁ? এজনীয়ে যিটো ফূৰ্তিত অনুৰাগৰ ওচৰলৈ গৈছে, তাত গৈ তাই যেতিয়া সকলোখিনি কথা গম পাই যাব, তেতিয়া বাৰু এজনীৰ অৱস্থাটো কি হ'ব? মইতো তাইক সকলোখিনি কথা বিপৰীত ক'ম বুলিয়ে আহিছিলোঁ, কিন্তু ক'বলৈ তাইক সুবিধাই নিদিলে। ইমান ফূৰ্তিত পগলা হৈ গৈছে। তাই যেতিয়া গম পাব যে অনুৰাগে তাইৰ কাৰণে ইয়ালৈ অহা নাই, বৰঞ্চ নিজৰ লগত পত্নী কৰি কোনোবা ছোৱালী এজনীহে লৈ আহিছে, তেতিয়া কি হ'ব বাৰু? নাই নাই, মই যাব লাগিব। এইজনী পাছে পাছে সিহঁতৰ ঘৰলৈ ময়ো যাব লাগিব। তৃষ্ণা, মোৰ কথাটো শুনচোন, তই অকণমান ৰচোন। আহি পেলাই ঘৰত সোমাই আছহি। মোক এবাৰো তোৰ লগ কৰিবলৈ মন নগ'ল? হ'ব দে, আজি তোক মই খং অভিমান নকৰোঁ। তই চাগে বহুত ভাগৰত আহিছ,
সেইকাৰণে আহি পেলাই ঘৰত অকণমান জিৰাইছোহি হয় তইনো চেন্নাইত কি বস্তু খালি অ ইমান যে বগা হৈ আহিলি চা আগতে মিঠা বৰ্ণীয়া লিখা আছিলি এতিয়া একেবাৰে ঢকঢকীয়া বগাটো লিখা হৈ পৰিলি যে ধুনীয়া লাগিছে কিন্তু দেই চেন্নাইত গৈ পেলাই বহুত ধুনীয়া হৈ আহিলি তই ইয়ালৈ কিয় আহিলি কিয় নাহিম আকৌ তই ইমান দিনৰ মূৰত আহিছ আৰু তইহে মোৰ ওচৰলৈ যাবলৈ সময় পোৱা নাই মই যেতিয়াই গম পালোঁ তই আহিছ বুলি মই লগালগ তোৰ ওচৰলৈ আহিছোঁ তই একেবাৰে আহিছনে কি কথাবোৰ কৈছ তাত মোৰ কেৰিয়াৰটো ষ্টাৰ্ট হৈছেহে এতিয়া মই কিয় অসমলৈ আহিম মই তাতেই থাকিম হয়তো একেবাৰে থাকিবলগীয়া হ'ব পাৰে তইতো তাতে চাকৰি কৰ যেতিয়া তাতে থাকিব লাগিব এইবাৰ কিন্তু তই মোক বিয়া কৰি লৈ যাব লাগিব দেই তই লাগিলে এদিনৰ কাৰণে আহিছ দুদিনৰ কাৰণে আহিছ নাজানো যদি দুদিনৰ কাৰণে আহিছ আজিয়ে বল এতিয়া মন্দিৰত বিয়া কৰি পেলাই আমি দুটা এক হৈ লওঁ তাৰপাছত তই মোক চেন্নাইলৈ লৈ যাবি তোৰ লগত মই তাতে থাকিম তই কি কৰি আছে তৃষ্ণা উলিয়াই আছা নেকি তোক মই ফোনত কি কৈছিলোঁ মনত নাই এতিয়া মোৰ ওচৰত তই এইবোৰ এক্টিং কৰি পেলাই মোক খং উঠাবলৈ চেষ্টা কৰিব নালাগে তোৰ কথা মই চব জানো দে আগতে তই মোৰ লগত এনেকুৱাখন ধেমালি কৰিছ তই কেনেকৈ গম পাই গলি বাৰু এইবোৰ কথা মইতো তোক কোৱাই নাছিলোঁ গম পালি যেতিয়া ভালেই হ'ল দে এতিয়া আৰু কোনো সমস্যা নাই তোৰ মোৰ মাজলৈ এতিয়া চুপ আৰু এষাৰ কথা নকবি বলিয়া হৈছে নেকি মই কৈছোঁ নহয় মই ধেমালি কৰা নাই বুলি যি ফোনত কৈছিলোঁ সেয়াই সঁচা তোক মই কেতিয়াও মোৰ পত্নী কৰিব নোৱাৰোঁ কাৰণ তোক পত্নী কৰি পেলাই মই মোৰ ঠাইলৈ লৈ যাব নোৱাৰিম আৰু ইয়াত ৰাখিব নোৱাৰিম কাৰণ মোৰ ঘৰৰ মানুহে তোক দেখিবই নোৱাৰে তোক সহ্য কৰিব নোৱাৰে গতিকে মই মা দেউতাৰ বিৰোধিতা কৰি পেলাই তোক মই নিজৰ পত্নী কৰিব নোৱাৰোঁ তাৰ মানে তই ইয়ালৈ মোৰ কাৰণে অহা নাই মই ভাবিছিলোঁ তই মোৰ কথা গম পাই মোৰ ওচৰলৈ আহিছ একেবাৰে নিজৰ কৰি ল'বলৈ হ'ব দে এতিয়াও দেৰি হোৱা নাই অনুৰাগ তই যেতিয়া গম পাই যাবি তেতিয়া তই নিজেই মোক নিজৰ কৰি ল'বি অনুৰাগ তই দেউতা হ'বলৈ ওলাইছ মোৰ গৰ্ভত তোৰ সন্তান আছে মই ভবা নাছিলোঁ তৃষ্ণা তই ইমান তললৈ নামিব পাৰিবি বুলি তই মোৰ পত্নী হ'বৰ কাৰণে ইমান ডাঙৰ মিছা কথা এটা ক'ব পাৰিলি মই মিছা কথা কোৱা নাই অনুৰাগ সঁচাকৈ কৈছোঁ মই সঁচাকৈ মাক হ'বলৈ ওলাইছোঁ তোৰ সন্তানৰ মাক হ'বলৈ চুপ থাক আৰু এষাৰ কথা নকবি তোৰ মুখৰ পৰা মই আৰু এটা শব্দও সহ্য কৰিব নোৱাৰিম ভালে ভালে তই এতিয়া ইয়াৰ পৰা ওলাই যা নহ'লে তোক মই গতিয়াই মোৰ চোতালৰ পৰা বাহিৰ কৰি দিম তই মোৰ ওপৰত মিছা অভিযোগ দিবলৈ আহিছ হা আচলতে মইহে মূৰ্খ আছিলোঁ তোক ইমান বিশ্বাস কৰি তোক নিজৰ পত্নী কৰিম বুলি ভাবিছিলোঁ আৰু ভগৱানে এতিয়া মোক চকু মেল খুৱাই দিলে ভাল বচালে তোক মোৰ পৰা অনুৰাগ তই কি কৈছ এইবোৰ মই সঁচা কথাই কৈছোঁ তোক মই ইমান চৰিত্ৰহীনা ছোৱালী বুলি ভবা নাছিলোঁ তৃষ্ণা মোৰ লগত সম্পৰ্ক থকাৰ পাছতো বেলেগৰ লগত তই সম্পৰ্ক ৰাখি তহঁত দুটাৰ সেই পাপ পেটত লৈ ফুৰিছ আৰু এতিয়া বদনামী কৰিবলৈ আহিছ মোক তই মোক এনেকুৱা বুলি ভাবিলি অনুৰাগ সেয়াই কি তোৰ মোৰ ওপৰত থকা বিশ্বাস তই যাৰেই শপত খাবলৈ কওঁ মই তাৰেই শপত খাই ক'ব পাৰিম মোৰ পেটত থকা এই সন্তানটো তোৰ বাহিৰে আন কাৰোৰে নহয় তই বিশ্বাস কৰ তোৰ বাহিৰে মই মোৰ হৃদয়ত আন কাকোকে স্থান দিয়া নাই হ'ব মোৰ ওচৰত তই এতিয়া এনেকৈ ঘৰিয়ালৰ চকু পানী টুকি যিমান মিছা কথা এটা সঁচা কৰিবলৈ চেষ্টা কৰিলেও মই বিশ্বাস কৰি নলওঁ তহঁতৰ লেখীয়া থাৰ্ড ক্লাছ মানুহবোৰে নিজৰ উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে যিকোনো কামেই কৰিব পাৰিবি তোৰ পেটত থকা এই মহাপাপটোক কেতিয়াও মই মোৰ নাম নিদিওঁ মই কেতিয়াও মানি নলওঁ যে সেইটো মোৰ সন্তান কি হৈছে অনুৰাগ ইয়াত তোমালোকে ইমান ডাঙৰ ডাঙৰ কথা পাতিছা এই প্ৰব্লেম আৰু এখেত কোন নাই লিজা চিন্তা কৰিবলগীয়া তেনেকুৱা একো কথা নহয় তুমি যোৱা মই গৈ আছোঁ মই অকলে গ'লেই নহ'ব তুমিও যাব লাগিব মোৰ লগত ব'লাচোন দৰকাৰী কথা এটা আছে আপুনি দেখা নাই নেকি আমি দুটাই যে কথা পাতি আছোঁ আৰু মাজতে আহি পেলাই যে ইয়াক এনেকৈ লৈ যাব বিচাৰিছে ঐ ছোৱালী তই মোক তেনেকৈ কথা ক'বলৈ কথা পালি মই মোৰ মানুহটোক যলৈ নিওঁ যি কৰোঁ সেইটো মোৰ কথা মানে অনুৰাগ এই মানুহজনে কি কৈ আছে এইবোৰ লিজা তুমি ভিতৰলৈ যোৱা এনেকুৱা থাৰ্ড ক্লাছ মানুহবোৰৰ লগত কথা পাতি তুমি নিজৰ ষ্টেটাছ তললৈ নামিব নালাগে মই এইবোৰ চম্ভালি ল'ম তুমি ভিতৰলৈ যোৱা অ'কে বেবী কোন এই মানুহজনী তই যাতে আৰু কোনোদিন মোৰ আৰু লিজাৰ সন্মুখলৈ আহিবলৈ চেষ্টা নকৰ তই ঠিকেই শুনিছ তাই মোৰ পত্নী হয় তই তাইক চা আৰু নিজক চা তই ক'ত আৰু লিজা ক'ত এয়াই হৈছে মোৰ চইচ আৰু তোৰ লেখীয়া চৰিত্ৰহীনা ছোৱালী এজনীক এৰি পেলাই মই অকণো ভুল কাম কৰা নাই যা এতিয়া ইয়াৰ পৰা পেটত লৈ ফুৰা তোৰ সেই মহাপাপটোৰ লগত তই জীয়াই থাক নে মৰি যাওঁ সেইটো তোৰ কথা কিন্তু 2 নম্বৰ বাৰ তই মোৰ ওচৰলৈ এইখন ঘৰলৈ কেতিয়াও নাহিবি মই মোৰ লগত যি কৰোঁ সেইটো মোৰ কথা তই চিন্তা নকৰিবি 2 নম্বৰ বাৰ মই তোৰ সন্মুখলৈ কেতিয়াও নাহোঁ কিন্তু ভগৱানে সকলোখিনি চাই আছে অনুৰাগ ইয়াৰ হিচাপ ভগৱানে ল'ব মই সকলোখিনি ভগৱানৰ ওপৰত এৰি দিছোঁ যা মোৰ ওচৰত এতিয়া টকা আছে গতিকে ভগৱানো মোৰ লগতে আছে অনুৰাগ তৃষ্ণা আহিছিলে নি তোৰ ওচৰলৈ বিকাশ দেখোন কি খবৰ তোৰ মুৰ্গী ফাৰ্মখন ঠিকে ঠাকে চলি আছে নে মানে উপাৰ্জনটো কেনেকুৱা দিনটো চাগে চলি যায় আৰু যেন তেনে ন বেয়া নাপাবি দোষ্ট তোক মই ভিতৰলৈ নি বহুৱাবও নোৱাৰোঁ মানে তইতো গম পালিয়ে চাগে মই বিয়া পাতি আহিছোঁ বুলি আৰু মই মোৰ ৱাইফৰ আগত তোক কি বুলি চিনাকি দিম বাৰু সেইকাৰণে তই চোতালৰ পৰাই ঘূৰি যাব লাগিব তোক বা তোৰ পত্নীৰ সৈতে মুখামুখি হ'বলৈ মই ব্যাকুল হৈ থকা নাই তোক মই যিটো সুধিছোঁ সেইটো ক তৃষ্ণা আহিছিল নেকি ইয়ালৈ আহিছিলে ক'ত গ'ল এতিয়া তাই তোৰ বিয়াৰ কথা গম পালে তই বহুত সলনি হ'লি অনুৰাগ নাজানো তোৰ এই অহংকাৰ পইচাৰ কাৰণে হৈছে নে আন কিবা
তই ইমান সহজভাৱে উত্তৰবোৰ দিব পাৰিছ? আৰে তৃষ্ণাই তোক পাগলৰ দৰে ভাল পাইছিলে। তোক লগ পাবৰ কাৰণে তাই বলিয়া হৈ আহিছিলে। তোৰ বিয়াৰ কথাটো মই তাইক বুজাম বুলি ভাবিছিলোঁ কৈ পেলাই ভালকৈ, কিন্তু তাৰ সুযোগেই নিদিলে। যেতিয়াই মই ক'লো তই আহিছ বুলি, পাগলী হৈ দৌৰি দৌৰি ইয়ালৈ আহিছে। আৰু তই এতিয়া ইমান সহজভাৱে কৈ দিব পাৰিছ যে গম পালে ইয়ালৈ আহিছিলে। তোৰ ফিলিংছ বোলা বস্তুটো নাই। তই যদি তৃষ্ণাক বিয়া পাতিম বুলি ভবাই নাছিলি, তেতিয়াহ'লে ইমান বছৰে কিয় তাইৰ লগত তই ভাল পোৱাৰ অভিনয় কৰিলি? আৰু তহঁতে মোৰ লগত কি কৰিলি হা? তলে তহঁতৰ সেইবোৰ নেৰিমাই। তোকতো মই বন্ধু বুলি ভাবিছিলোঁ, আৰু তই কিহৰ কথা কৈছ? সকলোখিনি জানি বুজিও এতিয়া নুবুজাৰ ভাও নধৰিবি। তহঁতৰ প্লেনিং মই ভালকৈয়ে জানো। তৃষ্ণাই মোক মিছা অভিযোগ দিবলৈ আহিছিলে যে তাই গৰ্ভত থকা সন্তানটো মোৰ, কিন্তু মই ভালকৈয়ে জানো যে সেই সন্তানটো মোৰ নহয়, তোৰ হয় বিকাশ, তোৰ। তহঁতে তলে প্ৰেমৰ সম্পৰ্ক চলাই আছিলি, যিটো মই গমকেই পোৱা নাছিলোঁ। তোৰ টকা পইচা নাই কাৰণে তাইৰ লগতে তাই পেটত থকা সন্তানটোক তই নিজৰ কৰি ল'ব নোৱাৰ, আৰু সেইকাৰণে তাইক মোৰ ওচৰলৈ পঠিয়াই দিছ। আৰু তাইও মোৰ টকা পইচা দেখি পেলাই মোক মিছা বদনাম কৰি ফচাই দিম বুলি ভাবিছিলে যে যদি মই মোৰ পেটত তোৰ সন্তান আছে বুলি কওঁ, তই মোক বিয়া কৰি ল'বি, আৰু তাৰ পাছত চেন্নাইলৈ গৈ দুয়োটাই এনজয় কৰিম। তহঁতৰ প্লেনিং মই নেজানো। তই কি কৈছ এইবোৰ? তৃষ্ণাৰ গৰ্ভত সন্তান আছে? কি অভিনয় কৰিছ তহঁতে মোৰ ওচৰত? চুপ থাক অনুৰাগ, আৰু এষাৰ নকবি, নহ'লে কিন্তু মোৰ এই হাতৰ ঘোচা তোৰ গালত পৰিব। তোক মই বন্ধু বুলি ভাবিছিলোঁ, আৰু তাইকো মই বন্ধু বুলি ভাবোঁ। তাৰ বাহিৰে আমাৰ মাজত একো বেলেগ সম্পৰ্ক নাই। তাই যদি কৈছে যে তোৰ সন্তানৰ মাক হ'বলৈ তাই ওলাইছে, সেই কথা তাই মিছা কোৱা নাই। তাইৰ হৃদয়ত তোৰ বাহিৰে আন কাকো স্থান দিয়া নাই আজিলৈকে। তই তাইৰ পবিত্ৰতাৰ ওপৰত সন্দেহ কৰি বহুত ডাঙৰ ভুল কৰিলি অনুৰাগ। নিজে ইমান ডাঙৰ ভুল কাম কৰি মোৰ ওপৰত এতিয়া মিছা অভিযোগ দিবলৈ নাহিবি। যা মোৰ ঘৰৰ সন্মুখত তই আৰু 1 মিনিটো ৰৈ নাথাকিবি, নহ'লে তাইক গতিয়াই বাহিৰ কৰাৰ দৰে তোকো মই গতিয়াই বাহিৰ কৰি দিব পাৰোঁ। তাৰ কোনো প্ৰয়োজনো নাই অনুৰাগ। তোৰ লেখীয়া মহাপাপী এটা মানুহৰ ঘৰৰ সন্মুখত থাকিবলৈ মোৰ কোনো ইচ্ছা নাই। আজি যদি তোৰ কাৰণে তৃষ্ণাৰ কিবা এটা হ'বলৈ হয়, মই কিন্তু তোক জীয়াই থাকিবলৈ শান্তি নিদিম অনুৰাগ। যা তহঁতৰ লেখীয়া ভিক্ষাৰী মানুহবোৰে মোৰ চুলি এডালো লৰাব নোৱাৰ।